দেখুন আপুনি কি ক'ব? হয় ছাৰ, এইটো আমি ক'বলগীয়াটো একো নাই। যিটো নেকি হাতীটো এক জেগাত থাকিব লাগিছিলে, মানে মানুহকেইটাৰ কাৰণে মানে এফালে এফালে হৈ গ'ল, মানুহ এফালে ৰখীয়াল এফালে ৰখীয়াল হৈ গ'ল, সেইকাৰণে মানে হাতীটো থাকিবলৈ অশান্তি হৈ গ'ল মানে। হয়, আৰু নৈ পাৰ হওঁতে একচুৱেলি পাৰ হ'ব নালাগিছিলে, সেইটো মানুহকেইটাৰ কাৰণে পাৰ হ'বলগীয়া হৈ গ'ল হাতীটো। আৰু তাৰ কাৰণে আজি নৈত পৰিবলগীয়া হৈ গ'ল। হয় হয় হয়। আৰু যোনটো আমি দেখিছোঁ এটা দৃশ্যটো ভয়ংকৰ দৃশ্য, আপুনি কি ক'ব? ভয়ংকৰ দৃশ্যৰ সময়ত এইটো ছাৰ, এইটো একচুৱেলি আমাৰ ক'ব গ'লে এইটো বানপানী গোটেইকেইটা হৈ গ'ল, সেইকাৰণে মানে মানুহকেইটা অলপ বুজিব লাগিছিলে যে এনেকুৱা সময়ত যে কেনেকুৱা থাকিব লাগে, এইটো বুজিব লাগিছিলে, সেইটোকে কওঁ। এইটো কোনখন স্থান? এইটো তুম